যোৱাকালি Nlfbৰ ওপৰত যি বাতৰি ওলাইছে এই বাতৰিৰ ওপৰত মই অলপ স্পষ্টকৰণ দিব খুজিছোঁ যে Nlfbয়ে সাৰেন্ডাৰ হ'ল Nlfbয়ে আত্মসমৰ্পণ কৰিলে বিভিন্ন মানে বাতৰি আমাৰ সামাজিক মাধ্যমত আমি দেখিবলৈ পাইছোঁ কিন্তু বাস্তৱত Nlfbয়ে সাৰেন্ডাৰ হোৱা নাই Nlfbৰ পৰা এজন লিডাৰ উপসভাপতি তেখেত বিবশা তেখেতক আমি আজি 6-7 মাহ ওপৰত 6-7 মাহৰ ওপৰত আমি আগত আমি তেখেতক বহিষ্কাৰ কৰা হৈছিল তেখেতে আমাৰ সংগঠনৰ কিছুমান সংবিধান ফলো কৰিব নোৱাৰাৰ কাৰণে তেখেতে নিজৰ মান সম্মানটো বজাই ৰাখিবৰ কাৰণে এই কেইজনমান নিজৰ ফেভাৰ লৰাকেইটাক লৈ নিজৰ ঘৰতে মানে শিবিৰ হিচাপে পাতি আছিল কিন্তু তেখেতে যোৱা খেক মুহূৰ্তত যোৱাকালি গুৱাহাটীত থকা এটা এই মহাদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়াম হলত ফৰ্মেলি তেখেতে সাৰেন্ডাৰ হৈছেহি তেখেতে সাৰেন্ডাৰ হোৱাৰ পিছত 2 লাখ টকাকে গ্ৰহণ কৰিছে তো মই অনুৰোধ কৰিব খুজিছোঁ তেখেতৰ লগত যোনে যোৱাকালি আত্মসমৰ্পণ কৰিলে তেওঁলোকে যাহাতে এই 2 লাখ পইচাটো লৈ নিজৰ ভাল এটা কামত ইউজ কৰে এটো মই তেওঁলোকক কামনা কৰিছোঁ কোনেবা বখ সাৰেন্ডাৰ কৰা দ্যাট মিন্স Nlfb সাৰেন্ডাৰ কৰা এটো নহয় কোনেবা ব্যক্তিয়ে সাৰেন্ডাৰ কৰিবলৈ গৈছে কিন্তু Nlfb সংগঠন হিচাপে আমি সাৰেন্ডাৰ কৰা নাই আৰু মই এটোৱে স্পষ্ট কৰি দিছোঁ যে আজি এই মিডিয়াৰ থ্ৰুৱেদি যে Nlfbৰ সমস্যাটো যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে Nlfb হিচাপে থাকিব আলোচনা যদি চৰকাৰে আমাক আজি মাতে তেন্তে আমি আজিও যাম কালি মাতে কালিও যাম চৰকাৰে যেতিয়াই মাতে তেতিয়াই আমি আলোচনা কৰিম বুলি আমি আশা কৰি আছোঁ